নমস্কাৰ, এয়া লাচিত বৰফুকনৰ মৈদাম। এয়া আজি আহিছিলোঁ, মই আজি আচলতে ইয়ালৈ অহা নাছিলোঁ। মই আহিছিলোঁ আজি আপোনাৰ RRB গ্ৰুপ ডি এক্সাম আছিলে, তালৈ আহিছিলোঁ। পিয়া ভৱন আছিলে, পিয়া ভৱনটো চবেই চিনি পায়েই, এইটো আছে কেন্দুগুৰি বাইপাছত আছে। তালৈ আহিছিলোঁ। তাৰপিছত তালৈ অহাৰ পিছত পৰীক্ষা চৰীক্ষা ইমান এটা ভাল নহ'ল, কাঠিয়া পইচাও বহুত গ'ল। সেইকাৰণে ভাবিলোঁ বোলো এপাক ইয়াতে ঘূৰি যাওঁ, চাই যাওঁ কিনো আছে। শুনি আছিলোঁ বহুত দিনৰ পৰা, এতিয়া আজি গুচি আহিলোঁ চাবলৈ। ইয়াত সোমাবলৈ নাই দিয়া, মানে এইটোতহে সোমাবলৈ দিছে। অকল মৰিশালটো মানে মৈদামটো আশে পাশেহে ঘূৰিব পাৰিব, বাকী এইপিনে কাম চলি আছে কাৰণে যাবলৈ নাই দিয়া। সেইকাৰণে আমি এইখিনিতে অলপ ঘূৰি গৈ চালোঁ। গছজোপা কিন্তু বহুত ধুনীয়া ফুল হৈ আছে। এইপিনে কি আছে ন, এইপিনে চাওঁগৈ। এইপিনে কি আছে, এইপিনে যাবলৈ মানে মানা কৰি দিছে আমাক, মানে কাম চলি আছে যে, সেই কেতিয়া মানা হয় গৈছে। এইপিনে একো নাই বিশেষ। গছজোপা ফাকেৰে ওলাই আছে লাচিত বৰফুকনৰ মূৰ্তি। আমি বহুত আঁতৰত আছোঁ, বহুত আঁতৰৰ পৰা মানে এইটো দেখিছোঁ। জুম কৰি দিছোঁ অলপ। সঁচাই বহুত ধুনীয়া বনাইছে। এইটো মানে আঁতৰৰ পৰা মই আছোঁ, কমেও 300 মিটাৰমান হৈ যাব, বেছি হ'লেও কম নহয়। তো এইফালে ফুল হৈ আছে। এইফালে গেট আছিলে আগতে, এতিয়া মানে বনাই আছে গেটখন। তো মানে ধুনীয়া বনাইছে গেট। সেইটো ঘৰ এইবোৰ আগৰ ৰজা দিনৰ ষ্টাইলৰ ঘৰ, কি ষ্টাইল এইবোৰ নাজানো। এয়া গছবোৰ কিন্তু বৰ ধুনীয়াকৈ ৰুইছে দেই, একেটা লাইনতে। তুমি কিবা এটা ভাল লাগে দেখিলে। এইপিনে সোমোৱা মেইন গেট হ'ব। এইখন পাৰ্কখন বহুত ধুনীয়া বনাইছে। তো যেতিয়া কমপ্লিট হৈ যাব চাগে বহুত ধুনীয়া লাগিব দেখিবলৈ। এইবোৰ বন ৰুই থৈছে, এইবোৰ বনবোৰ খালি মানে গছকিবলৈ নাই দিয়া। এইবোৰ এতিয়া পিছত চাগে দিব, আৰু দিয়ে নে নিদিয়ে নাজানো। তাৰপিছত এইবোৰ গছবোৰ কিন্তু ধুনীয়া লাগিছে। এতিয়া মানুহ আহিছে, খালি ইমান অহা নাই। কমপ্লিট হ'লে চাগে আহিব মানুহ। সেয়া মূৰ্তিভাগ বহুত ডাঙৰকৈ বনাইছে। 100 কিমান ফুট আছিলে জানো, ইমান পাহৰি থাকিলোঁ এইটো। তাৰপিছত সেইপিনে সোমাই যোৱা বাটটো, সেইবোৰ ঘৰ বনাই আছে। সেইবোৰ খালি তালৈ যাবলৈ নিদিয়ে, এতিয়া বৰ্তমান বন্ধ কৰি থৈছে। আপোনালোকে যদি কেতিয়াবা পিয়া ভৱনত এক্সাম দিবলৈ আহে, তেতিয়া এপাক সোমাই যাব, ভাল লাগিব মনটো। এনেও আহিব পাৰিব, কিন্তু এক্সাম দিবলৈ আহিলে আৰু মনটো অলপ গধুৰ হৈ থাকেতো, তেতিয়া মানে চালে অলপ পাতলা হৈ যাব, ভাল লাগিব। আৰু বনাই আছে, বনোৱাই সেয়াই আৰু ভাল লাগিল আহি। তো পইচাটো মানে এতিয়া মানে লগা নাই আৰু, যেন এইটো এনেই গ'ল বুলি। আৰু পৰীক্ষাটো বেয়া হ'লে এনেই যোৱা হয় পইচাটো, এতিয়া লগা নাই আৰু এনেই গ'ল বুলি। সেয়াই আৰু চাই লওক এবাৰ আপোনালোকে। ধন্যবাদ, বাই।